Hello guys, welcome to our YouTube channel Hassan Empire Vlog. সকলোকে শুভেচ্ছা জনাইছো আমাৰ এই ভিডিঅ'টো দেখিবৰ কাৰণে। তো বন্ধুসকল, মই আজি আপোনালোকক এনেকুৱা এটা ঠাইত লৈ যাম যিটো ঠাইত সকলো সময়ত মানুহৰে ভৰপূৰ হৈ থাকে। তো আজিৰ সেই ঠাইখনৰ নাম হ'ল জলেশ্বৰৰ মাজাৰ শ্বৰীফ অথবা পীৰবাৰী। তো বন্ধুসকল, যিটো ঠাইত আছে মহিলা মুছাফিৰখানা, পুৰুষ মুছাফিৰখানা আৰু বহুত ডাঙৰ মছজিদ আছে আৰু মছজিদৰ ভিতৰত বহুত ডিজাইন কৰা আছে আৰু তাত আছে দুধ সাগৰ আৰু বহুত পাগলাখালীৰ খেলা দেখিব পাৰিব। তো যদি আপোনালোকে সেই ঠাইখন দেখিবলৈ ইচ্ছা কৰা তেনেহ'লে মোৰ লগত থাকা, মই আপোনালোকক লৈ যাম। সো গাইজ, লেটছ গো দ্যাটছ প্লেচ। বন্ধুসকল, আপোনালোকে মোক পিছপিনে দেখি আছে কিমান ধুনীয়া ধুনীয়া মাকৈ গছ মানুহে ৰুই থৈছে। ইচ্ছা কৰে মনে কয় মাকৈ গছৰ ভিতৰত সোমাই শুই থাকোঁ, কিমান ধুনীয়া লাগি আছে। বহুত ডাঙৰ ডাঙৰ মাকৈ গছ হৈ আছে, এই আপোনালোকে নিজেই দেখা। ভাল লাগিছিল নহয়? বহুত ভাল লাগিছিল। তো ফাইনেলি গাইজ, আমালোকে গৈ আছোঁ জলেশ্বৰ মাজাৰৰ পিনে। সেইখানে চাইকেল লৈ গৈ আছোঁ। গৰীব মানুহতো সেইকাৰণে চাইকেল লৈ গৈ আছোঁ। কিবা কৰিম, আপোনালোকে যদি দয়া কৰি ছাবস্ক্ৰাইব বাঢ়াই দেন, ভিউজ বাঢ়ান, তাহলে ভৱিষ্যতে কিবা কিনিব পাৰিম। তো আপোনালোকে দোৱা কৰিব যেন আল্লাহ তাআলা যেন আমালোকক সফলতা দান কৰে। আমালোকে নতুন নতুন ব্লগ ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ। তো আমালোকে আশীৰ্বাদ কৰাই আৰু অলপমান সময় লাগিব। তো গৈ থাকোঁতে এটা গান শুনি শুনি যাওঁ। তো আমালোকৰ লগত থকা মই আপোনালোকক দেখুৱাই দিম এটা এটাকৈ সকলো জিনিস। থেংক ইউ। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। আহি পাইছোঁ পীৰবাৰী মাজাৰ শ্বৰীফৰ ওচৰত আহিছোঁ। আমালোকে ৰাস্তা দি হাঁটি হাঁটি গৈ আছোঁ। তো আপোনালোকে পাছৰ চিনাৰীটো দেখক আৰু লগতে থাকক। থেংক ইউ। হেল্ল' বন্ধুসকল, ফাইনেলি আমালোকে আহি পালোঁ পীৰবাৰী মাজাৰৰ পিনে। তো আমালোকে গৈ আছোঁ পীৰবাৰী ৰোডৰ ওপৰত হাঁটি হাঁটি। এতিয়া আমালোকে যাম পীৰবাৰী মাজাৰৰ পিনে। তো আপোনালোকে দেখি আছে পীৰবাৰী ৰোড, কিমান ধুনীয়া ৰোড, একদম হাই ৰোডৰ নিচিনা কৰিছে। আৰু মানুহে তাত বহুত মানুহ আহে। ওই যে আপোনালোকে দেখি আছে বন্ধুসকল, ওই যে মাজাৰ শ্বৰীফ, ওই যে কিমান ধুনীয়া লাগি আছে। আৰু মাজাৰ এই যে এইটো যিটো দেখি আছে, এইটো হ'ল পীৰবাৰী মছজিদ, বহুত ডাঙৰ মছজিদ। আৰু মাজাৰৰ চিনাৰীটো অকল বহুত ভাল লাগিছে বন্ধুসকল। মাজাৰটো চাওক কেনেকুৱা লাগিছে, বহুত ভাল লাগিছে। আৰু তাত কেইটামান কবৰস্থান আছে মাজাৰৰ তাত। ওই যিটো এইটো হ'ল মাজাৰৰ সন্মুখত আপোনালোকে দেখি আছে। আৰু এইটো যিটো দেখি আছে, এইটো হ'ল বটগাছ। বটগাছটোৰ বোধহয় 150মান বছৰ হৈছে, বহুত পুৰণা বটগাছ। আৰু এইটো হ'ল পীৰবাৰী মছজিদ, পীৰবাৰী জামে মছজিদ। ইয়াত বহুত মানুহ একেলগে নামাজ পঢ়িব পাৰে। বটগাছত বহুত গাপ ধৰিছে। মাজাৰৰ পিনে লাহে লাহে গৈ আছোঁ, ভালকৈ আপোনালোকে দেখিব। মাজাৰৰ
তাত লিখা আছে মাজাৰৰ সন্মুখত মাজাৰত সিজদা কৰা নিষেধ লিখি আছে। আৰু ইয়াত লিখা আছে অলিয়া কামিল হজরত শাহ সৈয়দ নাসিরুদ্দিন বগদাদী রহমতুল্লাহ আলাইহিৰ মাজাৰ শ্বৰীফ। আৰু আপোনালোকে যে তাত দেখি আছে কবৰ কেইটামান, ইয়াত কবৰ আছে নুৰ নাছিৰ পিছাপৰ আৰু তাৰ কিবা কিবি হওক তাৰ কবৰ আছে। তো সেইটো মই নকওঁ। তো কেনেকুৱা লাগিছে মাজাৰটো দেখি? ইয়াত শাহ সৈয়দ নাসিরুদ্দিন বগদাদীৰ চাইনবোৰ্ড আছে আৰু মাজাৰ শ্বৰীফত উনি শুয়ে আছে। তো বন্ধুসকল, এতিয়ালৈ আপোনালোকে দেখিলে মাজাৰ শ্বৰীফ। এতিয়া দেখুৱাম কোনটো বিল্ডিঙত পীৰ চাহেব তেওঁৰ পৰিয়াললৈ থাকে আৰু মুছাফিৰ খানা ক'ত। এইটো হ'ল পীৰবাৰীৰ বিল্ডিং। এইটো যিটো বিল্ডিং দেখি আছা সেইটো বিল্ডিঙত এই পীৰ চাহেব তেওঁৰ পৰিয়াললৈ থাকে। আৰু সন্মুখত দেখি আছা এইটো হ'ল তেওঁৰ ভিতৰত প্ৰৱেশ কৰোৱা গেট। আৰু এইটো হ'ল মুছাফিৰখানা, পুৰুষ মুছাফিৰখানা, আৰু এইটো হ'ল মহিলা মুছাফিৰখানা। আপোনালোকে এতিয়ালৈকে দেখিলোঁ জলেশ্বৰৰ মাজাৰ শ্বৰীফ এবং মছজিদ আৰু তাত থকা আমালোকৰ যিটো বিশ্বাস, যিটো বিল্ডিঙত পৰিয়াললৈ বাস কৰে, এই সকলোবিলাক দেখুৱালোঁ। এতিয়া মই আপোনালোকক দেখুৱাম এই আমাৰ ইয়াত যিটো দুধসাগৰ আছে, সেই সাগৰত মানুহে কিমান মানুহ গা পা ধুই আছে। তো চলিয়ে তাত যাম। তো দেখাম তেওঁলোকে কেনেকৈ গা ধুই আছে, মানুহে লাইৰা কৰি আছে আৰু বহুত কিবাকিবি কৰি আছে। আজি সকলোবিলাক দেখুৱাম। তো বন্ধুসকল, আমালোকে গৈ আছোঁ দুধসাগৰৰ পিনে। আজি দেখোন মানুহ বেছি নাই। আজি বোধহয় মানুহ কিবা অহা নাই নেকি। আৰু আমালোকে বেছি সোনকালে আহিছোঁতো, ৰাতিপুৱা সোনকালে আহিছোঁ। আৰু অলপমান দেৰি কৰি আহিলে মানুহ কিবা দেখিব পাৰিলেহেঁতেন। তো এতিয়া মানুহে গা পা ধোৱা নাই। যেতিয়া 1টা-12টা বাজিব তেতিয়া ধুব। আৰু এই যে দেখি আছে আপোনালোকে কঁঠাল, আৰু এই যে এইটো হ'ল দুধসাগৰ, তাত মানুহে গা পা ধুৱায়। বন্ধুসকল, আপোনালোকক এতিয়ালৈকে সকলোবিলাক জিনিস দেখুৱালোঁ। যদি আপোনালোকৰ এই মাজাৰ শ্বৰীফ, মুছাফিৰখানা সকলোবিলাক যদি ভাল লাগি থাকেহেঁতেন তেনেহ'লে আমাক কমেণ্ট কৰি জনাব। মই আৰু নতুন নতুন ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট সকলোবিলাক কৰি দিব। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। তো ধন্যবাদ আমাৰ এই ভিডিঅ' দেখিবলৈ। থেংক ইউ ভেৰি মাছ।